হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল, মোৰো ভালেই। আৰু আমাৰ বৌহঁতৰ ছোৱালীজনী আজি মানে তুলনি বিয়া সোমাইছে আৰু তাইক মানে বহুত দিনৰ পৰা জোকাৰি আছিলোঁ যে কেতিয়া বিয়া হ'বি, কেতিয়াতো বিয়াখন খাবলৈ পাম, সোনকালে এনেকৈ কৈ আছিলোঁ। আৰু মানে তাইৰ কাৰণে বহুত সকলোৱে হেঁপাহ আছিলে, মানে আশা আছিলে। আৰু ফাইনেলি আজি সেই দিনটো আহিলে, আপোনালোককো দেখুৱাই আছোঁ। সেইখনলৈকে চাই থাকিব দেই ভিডিঅ'টো। এতিয়া যাওঁ, তাই কি কৰি আছে চাওঁগৈ। এতিয়া এই গাঁৱৰ মানুহ আহিব আৰু আপোনালোকক দেখাই আছে দেই। ছোৱালীয়ে গৈ আছে, তাই বিয়া হৈ গুচি যাব নেকি সেই আছে তাত এতিয়া আহিছোঁ। হয় আৰু অভ্যাস হৈ আছে আৰু হয়নে? ক'ত আছে চুপত মজা কেঁচুৱাতে খোৱাইছিলে বাৰু। ডাঙৰি কৰি আছে মোক কথালে মনাখন নুচুবি ন বহি দে এতিয়া পানী ছিটিয়াই দিলেও নাই ৰিয়া বোলেতো পলাই নাযাওঁ। ৰিয়া এতিয়া বিয়া হৈ নাযাব, এই ঘৰতো আছে তাই। ৰিয়া এতিয়া কেক বনাব, কেক বনাই বিজনেছ কৰিব। তাই পলাই যাব।